Hello friends, আজি মই আপোনালোকৰ ওচৰলৈকে এটা নতুন ভিডিও লৈ আনিছো very quick and easy recipe আৰু healthyও হয় আমি সকলোৱে মালপোৱা খাওঁ কিন্তু মই আজি নতুন ৰেচিপিটো লৈ আনিছো কঁঠালৰ মালপোৱা আমি সাধাৰণতে সকলোৱে কঁঠাল খাওঁ কিন্তু সৰু বাচ্চা কিছুমানে কঁঠাল এনে খাবলৈ টান পায় সেই কাৰণে যেহেতু কঁঠাল হেলদি হয় হেতু কাৰণে আপোনালোকে মালপোৱা বনায়ও তেওঁলোকক খুৱাব পাৰে ইয়াৰ বাবে আমাক লাগিব এবাটি আটা আটা যেহেতু ফুল এবাটি লৈছিলো তাৰ জুখত অকমান কমকে লৈ লৈছো এয়া হৈছে কঁঠালৰ ৰস এখিনি ইয়াতে ঢালি দিছো কঁঠালটো যেহেতু মিঠা আছিল হেতু কাৰণে চেনি কমকে ইউজ কৰি 4 চামুচ সৰু 4 চামুচ চেনি ইউজ কৰিলে আৰু নিমখ কমান এবাৰ ইয়াতে অকমান বেকিং দি দিছো এবাৰ এখিনি ধুনিয়াকৈ অকমান মিক্স কৰি লম আৰু যেহেতু কঁঠালৰ ৰসখিনি পনিয়া হয় হেতু কাৰণে পানীও কম ইয়াত ইউজ হ'ব অকমান এনেকৈ মিহলাই লৈছো এতিয়া ইয়াত পানী মিক্স কৰিম বহুত বেছি জুলিয়াও নকৰো এতিয়া ধুনিয়াকৈ এখিনি মিক্স কৰি লম পানী লাগিলে আৰু অকমান দিব লাগিব স্মুথকে কৰিব লাগিব যাতে ইয়াতে একো লাম্পছ নাথাকে আৰু বেটাৰটো বহুত বেছি পনিয়াও নহয় এইটো কনসিস্টেন্সি কৰি ললে হ'ল মিঠাটো জুনে এনেকৈ ভাল পায় যিমান কোৱান্টিটিত হেনেকৈ দি লব পাৰে এখিনি ধুনিয়াকৈ মিক্স কৰি ললো এতিয়া এখিনি মিক্স কৰা ৰেডি হৈ গল এতিয়া আমি এখিনি ভাজিম যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেতিয়া হলে লাইক শেয়াৰ কমেন্ট কৰিব আৰু মোক সাপোৰ্ট কৰিব যাতে মই আৰু নতুন নতুন ভিডিও আপোনালোকৰ ওচৰলৈ লৈ আনিব পাৰো আৰু এইটো ভিডিওটো বহুত কুইক এন্ড ইজি হয় ৰেচিপিটো এই কেৰাহীত ৰিফাইন্ড অইল দি লৈছো আৰু এখিনি গৰম হ'বলৈ দিছো এতিয়া তেলখিনি সম্পূৰ্ণ গৰম কৰি লৈছো আৰু জুইটো মিডিয়াম ৰাখি দিছো এতিয়া ইয়াতে ধুনিয়াকৈ দি দিছো একেলগে 4-5টা বনাব পাৰি জুইটো মিডিয়ামে ৰাখিব যাতে বস্তুখিনি জ্বলি না যায় এতিয়া বস্তুখিনি এটা এটাকে লুটিয়াই দিছো লকডাউনৰ সময়ত ঘৰতে এনে থাকি এইবোৰ ট্ৰাই কৰিবলৈ চেষ্টা কৰিছো সেয়েহে আপোনালোকেও ট্ৰাই কৰি চাব যেহেতু ৰেচিপিটো খুবেই কুইক হয় আৰু হেলদি হয় আৰু যদি ভাল লাগে ৰেচিপিটো তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এটা আৰু এবাৰ লুটিয়াই দিছো বস্তুকেইটা সিজি গৈছে আমি 2 মিনিট ধুনিয়াকৈ ফ্ৰাই কৰি ললো কম জুই এতিয়া লাষ্টত অকমান জুইটো বাঢ়াই দি ধুনিয়াকৈ অকমান ৰেড কালাৰ কৰি লম লাইট ৰঙা হোৱালে আমি ভাজি ললো বস্তুখিনি এতিয়া আমাৰ ৰেডি হৈ গল ধুনিয়াকৈ এখিনি সিজি গৈছে দেখিছে ফ্লাফি হৈ গৈছে এতিয়া আমি এখিনি গেছৰ পৰা নমাই লৈছো
ৰঙা কৰি লম বহুত বেছি ৰঙা নকৰো জাস্ট অকণমান কালাৰটো এতিয়া এইখিনিও ৰেডি হৈ গ'ল এনেদৰে বাকীখিনিও আমি ভাজি ল'ম এয়া আমাৰ মালপোৱা ৰেডি হৈ গ'ল ধুনীয়া ক্ৰিস্পি হৈছে আৰু ফ্লাফি ধুনীয়া হৈছে আৰু ভিতৰখিনি সিজি গৈছে এনেদৰে আপোনালোকে ৰঙা চাহৰ লগত ইয়াতে তুলসী পাত লং দালচেনি জালুক এনেদৰে দি পেলাই চাহটো বনোৱা হৈছে এনেদৰে আপোনালোকে সাৰ্ভ কৰিব পাৰে থ্যাংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ